নমস্কাৰ বন্ধুসকল, ক্ৰিয়েশ্যনলৈ সকলোকে স্বাগতম। হৈ যোৱা 2021 চনৰ অসম বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ইলেকশ্যনৰ কাৰণে পলিং ষ্টেচনসমূহলৈকে নিয়া সামগ্ৰীসমূহ জমা দিয়াৰ কাৰণে বৰপেটা জিলাৰ যি MC কলেজত আজি সকলোৱে লগ হৈছে। এয়া আপোনালোকে দেখি আছে। মই সমগ্ৰ দৃশ্য ভিতৰলৈকে গৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আপোনালোকে দেখিবলৈ পাইছে কি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে গোটেই MC কলেজৰ ফিল্ডত। বস্তুখিনি আনি মই এটা বিন্দাছ হৈ থাকিম। ইলেকশ্যন চেলত জমা দিব পাৰিব। সকলো মাইক্ৰ' অবজাৰ্ভাৰকে কাইলৈ ৰাতিপুৱা 11 বজাত MC কলেজত উপস্থিত হ'বলৈ কোৱা হৈছে। All micro observers are requested to attend at MC College tomorrow by 11 a.m. All micro observers are requested to attend at MC College tomorrow by 11 a.m. positively. Thank you. মাজতে বহি দিছে জায়গা কেনেকে হ'ব বহিলে কেনেকে হ'ব? ভিডিঅ' কেমেৰা কৰাৰ সময় হোৱা নাই। কিছুমান হৈছে মানে কি পাইছে ইয়াত ভিডিঅ' কৰি আছে। মাইক্ৰ' অবজাৰ্ভাৰসকলে কাইলৈ ৰাতিপুৱা 11 বজাত MC কলেজত স্ক্ৰুটিনিৰ বাবে উপস্থিত হ'বলৈ কোৱা হৈছে। মাইক্ৰ' অবজাৰ্ভাৰসকলক কাইলৈ ৰাতিপুৱা 11 বজাত স্ক্ৰুটিনিৰ বাবে MC কলেজত উপস্থিত হ'বলৈ কোৱা হৈছে। যিসকল মাইক্ৰ' অবজাৰ্ভাৰে তেওঁলোকৰ ৰিপৰ্ট জমা দিব পৰা নাই তেওঁলোকক MC কলেজ চহৰত থকা ইলেকশ্যন চেলত তেওঁলোকৰ ৰিপৰ্টসমূহ জমা দিবলৈ কোৱা হৈছে।
কথা পাতবা মোবাইলটো থৈ আহিব মই ভাত খাইতে বিদায় স্যার ভাত খাইতাম না বিদায় ৰাতি হুন্দিৰ পৰা ৰাতি এয়া চাৰিওফালে কেৱল লোকেই লোকাৰণ্য। একদম